এইটো এতিয়া বনাব লাগিব পানী পুৰি ৰেডিমেড পেকেট কি কি হেৰি আছে 50টা বন্ধন এইটো পানী পুৰি হেৰিটো ইমলি পানী সেইটো ইমলি পানীটো এইটো তেতেলী পানীটো তেতেলী পানীটো মানে পানীৰ লগত মিক্স কৰি দিলেই হ'ল আৰু পুৰা ৰেডি হৈ আহিছে ধুনীয়াকৈ এইটো ইমলি চাটনি এইটো চাটনি হয় 50 ml পানীত এইটো মিক্স কৰি দিলে এই দুটা এটা চাটনি আৰু এটা পানী পুৰি যিটো পানী সেইটো ৰেডি হৈ যাব আৰু এটা আছে কিবা আছে নেকি এইটো হেৰিটো নেকি এইটো মছলাটো আকৌ পানীটো এইটো পুদিনা পানী পানী দি দিলে এইটো পানীৰ লগত পুদিনা পানীটো হেৰি মিক্স কৰি দিলেই হৈ যাব এদিন খাইছোঁ কিন্তু লগতে খোৱা দিন হ'ল মানে পাহৰি থাকিলোঁ হেৰিটো আজি তাকে গৰমো মজা একদম পানী পুৰি খাই দিম আৰু আলুটো ৰেডি কৰি থৈছোঁ এয়া পুৰিটো এতিয়া ভাজি আছোঁ পানী পুৰিটো পানী আমাৰ ৰেডি হৈ গ'ল আলুটো ৰেডি হৈ গ'ল বাকী পুৰিটো ভাজি হৈ গ'লে আমি খাব পাৰিম আৰু টাইমো লাগিব মানে 50টামান ওলাব নহয় মানে 50টা আছে বুলি আছেতো আৰু পেকেটটো এটালৈকে ভাড়াত পৰিছে ন মানে হেৰিকৈ গ'লে পটককৈ কিছুমান নুখুলিবও পাৰে মানে একেলগে চব দি দিলে মানে কিবা এটা চেপেটা হৈ যোৱা নিচিনা হয় ন খুলিবলৈ জেগা নাপায় নেকি সন্ধিয়া নহয় থাকিলে খোৱা কথা হ'ল খোৱা ৰ'বা মই এই